অৰুণোদয় আঁচনি 3.0 ডাঙৰ খবৰ লাখ লাখ মানুহৰ নাম কৰ্তন লিষ্টৰ পৰা মাজত মাত্ৰ এটা দিন বাকী আছে অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব একাউণ্টত কৰ্তন হোৱা মানুহে নাপাব টকা কাৰ কাৰ নাম কৰ্তন হৈছে সবিশেষ জনাই আছোঁ সেয়ে এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰক লগতে টকা যিসকলে পাব কেনেকৈ টকা চেক কৰিব সবিশেষ জনাই আছোঁ হয় ৰাজ্যৰ সকলোৱে লাভ কৰিব 1250 টকা হয় বেংক একাউণ্ট যোগে লাভ কৰিব টকা হয় মহিলাকে ধৰি পুৰুষ মহিলা উভয়ে লাভ কৰিব 1250 টকা নিজৰ নিজৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব এই টকা কেনেকৈ চেক কৰিব সবিশেষ জনাই আছোঁ আপোনালোকক আগতীয়াকৈ জানি ৰাখক কিয়নো হাতত মাত্ৰ এটা দিন বাকী আছে এতিয়া জানক কোনে কোনে টকা লাভ কৰিব সবিশেষ আগত জানি লওক হয় ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ থকা সকলে টকা লাভ কৰিব নাম্বাৰ 1 আপোনাৰ ৰেচন কাৰ্ড যি আধাৰ কাৰ্ড সংযোগ থাকিব লাগিব 2 ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা সকলে লাভ কৰিব 3 নিজৰ নামত বেংক একাউণ্ট থকা সকলে লাভ কৰিব 4 বেংক একাউণ্টৰ লগত আধাৰ লিংক থকা সকলে লাভ কৰিব টকা 6 অসমৰ স্থায়ী বাসিন্দা থকা সকলে লাভ কৰিব হয় টকা চেক কৰিবলৈ এইকেইটা পদ্ধতি আপুনি অৱলম্বন কৰিব লাগিব প্ৰথমতে গুগলত গৈ সাৰ্চ কৰিব লাগিব PFMS পেমেণ্ট এইখিনি লিখি সাৰ্চ কৰক তাৰ পিছত দেখা পাব নো ইয়োৰ পেমেণ্ট সেই লিংকটোত আপুনি ক্লিক কৰক তাৰ পিছত আবেদন কৰাৰ সময়ত যিটো বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টৰ বিৱৰণ দিয়ক যেনে বেংকৰ নাম বেংক একাউণ্ট নম্বৰ তাৰ পিছত একাউণ্ট নম্বৰ বহুৱাই আপুনি কেপচা কোড ফিল আপ কৰিব লাগিব তাৰ পিছত আপুনি সেন্ড OTP পাব সেন্ড OTP ক্লিক কৰক তাৰ পিছত OTP টো বহুৱাই ভেৰিফাই OTP ক্লিক কৰক তাৰ পিছত দেখা পাব কোন কোন আঁচনিৰ বাবদ কিমান টকা সমস্যা আপুনি কিন্তু চেক কৰিব পাৰিব এতিয়া জানোৱা হওক আপোনাৰ যি অৰুণোদয় আঁচনি টকা আচলতে কোন সকলে লাভ নকৰে জনাই আছোঁ হয় নিশ্চয় মই আগতে আপোনালোকক জনাই দিলোঁ কোনে কোনে টকা লাভ কৰিব এতিয়া যি অসম চৰকাৰে নিয়ম গাইডলাইন বান্ধি দিছিলে এই যি নিয়ম যদি ঘৰত 4 চকীয়া বাহন বা যি আনসমূহ নিয়ম দিছিলে এই নিয়মৰ ভিতৰত যদি পৰে তেন্তে লাভ নকৰিব টকা ইতিমধ্যে যেহেতু 1 টকাকৈ সোমাই দিছে আৰু যিসকলে 1 টকাৰ মেছেজ পোৱা নাই তেওঁলোকে কিন্তু লাভ কৰিব টকা যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে তেন্তে লাভ কৰিব টকা সো আজি কি দিছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আজিলৈ মানে ধন্যবাদ